চিপাঝাৰত সংঘটিত হৈছে এক ডকাইতি কাণ্ড। যোৱা নিশা চিপাঝাৰৰ ১ নং মাৰৈত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। এডাল কেঁচা সোণৰ হয়, এডাল পেলাই থৈ গৈছে। বাকীবিলাক লৈ গৈছে। ইয়াতে আছিল মোৰ 4টা আঙুঠি আছিল। ইয়াতে অলংকাৰ পাতি মোৰ 2টা চেট আছিল। ছোৱালীজনী আৰু মোৰ আছিল, আঙুঠি আছিল, নতুনকৈ লোৱা আছিল, এয়া আছিলে। ইয়াতে আছিল সোণৰ চেইন আছিল 2ডাল, লৈ গৈছে। নিশা পৰিয়ালৰ লোকক সচেতন কৰি ডকাইতৰ দলে লুটি নিয়ে নগদ ধনৰ লগতে প্ৰায় 1.5 লাখ টকা মূল্যৰ অলংকাৰ। ডুমনি চুকী হাইস্কুলৰ প্ৰধান শিক্ষক তথা 1 নং মাৰৈ নিবাসী কৰম আলীৰ বাসগৃহত নিশা ডকাইতৰ দলে প্ৰৱেশ কৰি তাণ্ডৱ চলায়। উঠিয়ে মই বাহিৰত দুৱাৰখন খুলিব আহি মই দেখোঁ যে দুৱাৰৰ হুপ এডাল নাই, খোলা আছে। তেতিয়া মই আনডাল হুপ চাওঁ, ডাবল হুপ আছে, সেইডালো নাই। তেতিয়া মই নেক্সট গৈ আমাৰ কিটচেন আছে, কিটচেনেৰে বাহিৰত গৈ দেখোঁ যে কিটচেনৰ বাহিৰৰ পৰা দুৱাৰবিলাক চব বাহিৰৰ পৰা হুপ লগাই দিছে। গতিকে মই সন্দেহ লাগি মোৰ মিছেছক জগাওঁ। তেখেতৰ টোপনিত তাৰমানে কি লালকাল টোপনিত বহুত মাতাৰ পিছত কিবা কিবি কৈ আছে। তাৰপিছত মই বাহিৰৰ খিৰিকী খোলা আছে, তাৰ গ্ৰিলেৰে বাহিৰত চাওঁ মোৰ গাড়ীখন আছে। মোৰ সন্দেহ হ'ল গাড়ীখন আছে, বাইক 2খন আছে। তাৰপিছত আৰু মই ভিতৰৰ ফালে চোৱা নাই, মই দুৱাৰখন এখন ঘূৰ মাৰি দি খুলি বাহিৰত দেখোঁ যে সকলো বস্তু কি হৈছে, লণ্ডভণ্ড হৈ পৰিছে। ইফাল সিফাল বস্তু, চেণ্ডেল নাই, কিবা নাই, অৰ্ণামেণ্টছৰ বাঁহবিলাক অ'ত পৰি আছে, ত'ত পৰি আছে। তাৰপিছত ইহঁতক জগালে, ইহঁতে উঠি দেখে যে আমাৰ যিটো বেডৰুম আছে, য'ত সচৰাচৰ অৰ্ণামেণ্টছ থাকে, আলমাৰী চালমাৰী থাকে, এইবিলাকত ল'ৰাটো শুই আছে। শুই থকাৰ পাছত তাৰ সন্মুখতে তাৰ মূৰ শিতানত তাৰমানে কি হয়, আলমাৰী ভাঙি তাৰ পৰা গোটেই অৰ্ণামেণ্টছ মোৰ মিছেছৰ নেকলেছ এডাল প্ৰায় 1.5 তোলা ওজনৰ, তাৰপিছত চেইন দুডাল, তাৰ সেই 1.5 তোলা 3 তোলা, তাৰপিছত সোণৰ কাণফুলি আছে, হাতৰ খাৰু আছে, তাৰপিছতে আৰু কেছ, ল'ৰাটোৰ কেছ পইচা লৈ যায়। আৰু লগতে হেৰি হয়, মোৰ মিছেছৰো প্ৰায় 20,000 টকা থোৱা আছিলে, তেখেতৰ বিভিন্ন ধৰণৰ থাকে। গতিকে সেইবিলাক কেছবিলাক লৈ যায় আৰু গোটেইখিনি বস্তু বাহিৰত নি সিহঁতে খুলি চাই খেলি মেলি কৰি, আৰু তাতে এডাল ডুপ্লিকেট মাইনাই ডেন্স কৰা কিবা অৰ্ণামেণ্টছ আছিল, অৰ্ণামেণ্টছখিনি পেলাই থৈ সিহঁতে শেষত অলপ পায়খানা কৰি থৈ সিহঁতে কি কৰিছে, সিহঁতে গুচি গৈছে। গতিকে দুৱাৰ আমি সন্দেহ কৰিছোঁ যে ডেফিনেটলি, কাৰণ নহ'লে ল'ৰাজনৰ তাৰ মূৰ শিতানৰ পৰা গাৰ কাষৰ পৰা য'ত মই সোমোৱাৰ লগে লগে সি সাৰ পাই উঠে কোন বুলি সোধে। গতিকে ভিতৰৰ দুৱাৰবোৰ খোলা আছিল, ঠিক আমি গৰমৰ কাৰণে, বতাহৰ কাৰণে আমি সেনেকুৱা কৰোঁ। গতিকে মোৰ কাষৰ বিচনাৰ কাষৰ খিৰিকীখন মই খুলি থওঁ। গতিকে সেইফালে গ'লেও আমাৰ কি হৈছে, পানীৰ লাইনৰ পাইপবোৰ ভাঙা আছে। গতিকে থানাত খবৰ দিছোঁ। ইয়াৰ লগতে ডকাইতৰ দলটোৱে ঘৰৰ চৌহদত চেলেলি ভেদেলি কৰি এইদৰে পেলাই থৈ যায় অন্য কিছু সামগ্ৰী। ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় চিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত ডকাইতৰ দলটোৰ কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। প্ৰাঞ্জল শইকীয়াৰ প্ৰতিবেদন, টক্স ফৰ আছাম।